এমচিএলএ তথা ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো হৈছে, কি ক'ব? তেখেতকতো আৰু কি ক'ম, তেখেতে কৈছিলে বড়ো জাতিৰ কাৰণে কাম কৰিব, 125 এমেণ্ডমেণ্ট কৰিব ৰাজ্যসভাত গৈ পিনি। এতিয়া তাতো মন মেলা নাই তেখেতৰ, আৰু দিছপুৰত আহি তেখেতক তাৰমানে MLA লাগে, মিনিষ্টাৰ হ'বলৈ লাগে। তেখেতক যদি আমি এটা ভাষা যদি ক'বলৈ যাওঁ, তেখেতে অসমৰ নাম্বাৰ 1 গাদী লবীয়া ব্যক্তি হৈ গ'ল। ইয়াৰ কাৰণে আমি কৈছোঁ তেখেতক কোনো বিশ্বাস কৰিব নালাগে। তেখেতে এজন মিছলীয়া ব্যক্তি আৰু গাদী লবীয়া ব্যক্তি। ইতিমধ্যে আপোনাৰ BPF প্ৰাৰ্থী ঘোষণা হোৱা নাই, অহা বছৰে 20 তাৰিখে বা 19 তাৰিখৰ ভিতৰত হ'ব বুলি কৈছে। ইতিমধ্যে বিজেপিৰ পৰা প্ৰাৰ্থী প্ৰচাৰ আৰম্ভ কৰিছে, সম্ভাৱ্য প্ৰাৰ্থী। আপুনি BPF কি কৰিব? নাই, BPFতো আমি প্ৰচাৰ কৰি আছোঁ, আজিও কৰিছোঁ। এতিয়া পাৰ্টি ডিক্লেয়াৰ কৰা নাই, বিজেপিও কৰা নাই। আমাৰ এটা প্ৰচেছ আছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ সুপ্ৰিমো, তেখেতে আমাৰ কামাণ্ডাৰ হয়। তেখেতে PMB মিটিং বহিব, PMB মিটিঙত ক'ত দিব ক'ত নিদিব তেখেতে আলোচনা কৰিব, তাৰপিছতে ডিক্লেয়াৰ কৰিব। BPF দল এটা ডেমক্ৰেটিক দল। BPF দলৰ ভিতৰত এটা ডিছকাশ্যন হয়, আলোচনা হয়, ইয়াৰ পিছতহে প্ৰাৰ্থী ঘোষণা কৰা হয়। কিন্তু UPPL দলত এইবিলাক নহয়। মই আছিলোঁ UPPL দলত। UPPL দলত আপুনি টিকেটৰ কথা পতা মানে পাপ। UPPL দলত থাকি আপুনি টিকেটৰ কথা পাতিব নোৱাৰে, কিন্তু BPF দলত থাকি আপুনি টিকেটৰ কথা পাতিব পাৰে। তেখেতে অপেনলি যোন খেলিব খুজিলে আপোনালোকে এপ্লিকেশ্যন দিব পাৰে বুলি তেখেতে এটা সময় দিয়ে। 12 তাৰিখৰ পৰা 17 তাৰিখলৈকে তেখেতে সময় দিছে। কোন খেলিব বিচাৰিছে আপোনালোকে আবেদন দিয়ক হেড অফিচত, জেনেৰেল ছেক্ৰেটাৰীক। তেখেতে সময় দিছে, চবকে সুযোগ দিছে, এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট এপ্লিকেশ্যন খুজিছে। কিন্তু এইবিলাক UPPL দলত কোনো ডেমক্ৰেচি নাই। আপোনালোকৰ নিচিনা সাধাৰণ ব্যক্তিয়ে মই খেলিম বুলি ক'বও নোৱাৰে, আপুনি টিকেটৰ কথা পাতিবই নোৱাৰে। মই কৈছোঁ নহয়, UPPL দলত টিকেটৰ কথা পতা মানে পাপ। চলে, তাতে চলে। তাতে 2-3জনমান ব্যক্তি আছে, তেখেতলোকৰ যিটো মন মনি এয়াই তাৰমানে UPPL দলত চলে। কোন ব্যক্তি নাম নাই আছে, তাতে এজন কেবিনেট মন্ত্ৰী আছে, 2জন MP আছে, এজন কাৰাপ্টেড EM আছিলে, যোনে জংঘল ধ্বংস কৰিছে, যোনে নিজৰ কন্যাকে চাকৰি দিছে। তাৰমানে UPPL দলত কি আছে, আপোনাৰ ৰাইজক নচোৱাকৈ নিজৰ ল'ৰা ছোৱালী, নিজৰ কন্যা, নিজৰ পৰিয়াল, এয়াই কাৰণে গুৰুত্ব পায়। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ, এই চৰকাৰ পাব্লিক জনসাধাৰণৰ কাৰণে চিন্তা কৰিছে, ইউথৰ কাৰণে চিন্তা কৰিছে, যুৱক লৈ পিনি তেখেতে সপোন দেখিছে কেনেকৈ আমাৰ BTC অঞ্চল উন্নত কৰিব পাৰে। এয়াই তাৰমানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লক্ষ্য। কংগ্ৰেছৰ দ্বাৰা পৰিয়াল কিন্তু ৰাজনীতি চলে নেকি? কংগ্ৰেছটো মই নাজানো, কিন্তু UPPLত চলে। UPPLত আপোনাৰ ধৰি লওক যিবিলাক 3জনমান ব্যক্তি আছে, তেখেতসকলৰে কথা চলে। বাকী যিবিলাক মেম্বাৰ, সাধাৰণ মেম্বাৰ, তেখেতসকলৰ কোনো মূল্য নাই। ইয়াৰ কাৰণে আজি নেতাৰ পৰা লৈ পিনি সাধাৰণ মেম্বাৰবিলাকে চব UPPL এৰি পিনি BPF যোগদান কৰিছে, আন দল যোগদান কৰিছে। আপোনালোকে দেখিছে এখালৰ প্ৰমোদ বড়োৰ সতীৰ্থ ভাইচ প্ৰেছিডেণ্ট এপছুৰ ৰবীন্দ্ৰ মুছাহাৰী, তেখেতেও আহিছে, গুণেশ্বৰ ভূঞাৰী আহিছে, মাউতি ব্ৰহ্ম হাজোৱাৰী, তেখেতে ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে UPPL দলত। PCDৰ সময়ৰ পৰাই তেখেতে আছিলে। তেখেতেও ৰিজাইন কৰি পিনি BPF আহিলে। আপোনাৰ জ্যোতিৰিন্দ্ৰ ব্ৰহ্ম MCLA আছিলে এটা সময়ত দতমা সমষ্টিৰ পৰা, তেখেতেও আহিলে। তেখেততো যিবিলাক নেতা, যিবিলাক হাৰাবলৈ দিয়া হৈছে, কিছুমান চিট অলৰেডি কম্প্ৰমাইজ কৰা হৈছে, এইবিলাক চিটত দীপেন বড়োৰ নিচিনা ব্যক্তিক হাৰাবলৈ তেখেতে প্ৰাৰ্থীটো দিছে। ৰাজু নাৰ্জাৰীৰ নিচিনা ব্যক্তিক হাৰাবলৈ দতমাৰ কেণ্ডিডেট দিছে। এইবিলাক তাৰমানে তেখেতৰ নিজে অকল ৰজা হোৱাৰ এটা পৰিকল্পনা।